আছে নিশ্চয় সকলো আপোনালোকৰ ভাল চাগে আমাৰো ভালেই তো আজি আহিলোঁ দেওবৰীয়া আড্ডালৈ মোৰ ঘৰুৱা দেওবৰীয়া আড্ডা তো দেওবৰীয়া আড্ডা মানে আজি ভাবিলোঁ টাইমটোনো দেওবাৰটো কেনেকৈ পাৰ কৰোঁ তো ফেমিলিৰ লগতে স্পেণ্ড কৰিম বুলি ভাবিলোঁ আজি দুপৰীয়া আহাৰত ভাবিলোঁ এটা থলুৱা খাদ্য মাছৰ জুতিৰে খাওঁ বুলি ভাবিলোঁ তো সেইকাৰণে আপোনালোকৰ মাজলৈ আজি লৈ আহিম এটা পাতত দিয়া মাছৰ বইল কেনেকৈ কৰা হয় কিদৰে কৰিলোঁ সকলোখিনি মই আপোনালোকক দেখাই আছোঁ গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে চাব বুলি আশা ৰাখিলোঁ মাছ পাতত দিবৰ কাৰণে আপোনালোকে প্ৰথমে অলপ বগা সৰিয়হ আৰু আমি ক'লা সৰিয়হ পানীত তিয়াই ৰাখিলোঁ অলপ সময়ৰ কাৰণে তাৰপিছত ওচৰতে পত্নীয়ে তৈয়াৰ কৰি দিছে এইটো মান ধনিয়া নহৰু কেঁচা জলকীয়া আৰু পিঁয়াজ এই সংমিশ্ৰণখিনি আমি অলপ দেৰিকৈ পতাত পিচি ল'ম সহায় কৰিব পত্নীয়ে শ্ৰদ্ধাৰ ৰাইজসকল মই আপোনালোকক দেখুওৱা ধনিয়া মান ধনিয়া সৰিয়হ আৰু কেঁচা জলকীয়াৰ আৰু নহৰুৰ যিটো সংমিশ্ৰণ আমাৰ শ্ৰীমতীয়ে ইয়াত পতাত খুন্দি থকাৰ এটা ভিডিঅ' মই আগবঢ়ালোঁ আৰু পৰৱৰ্তী ভিডিঅ'লৈ মই আপোনাক পুনৰ লৈ যাম এই সংমিশ্ৰণখিনি আমি পিছত কি কৰি আছোঁ আমি আপোনালোকে দেখাবলৈ চেষ্টা কৰিম গ্লাছৰ বলত এই সৰিয়হৰ জলকীয়া নহৰু সংমিশ্ৰণটোত অলপ হালধি দিলোঁ অলপ সৰিয়হৰ তেল মিলালোঁ এতিয়া অলপ নেমু ৰস দি দিয়া হৈছে চেপি পেলাই কেঁচা নেমু কাজি নেমু হয় এয়া তো চামুচেৰে আপোনালোকে মিলাই ল'ব লাগিব আমি এখন চামুচেৰে লৰাই সংমিশ্ৰণখিনি ধুনীয়াকৈ মিহলাই লোৱা হ'ল অলপ নিমখ দিয়া হৈছে তাৰপিছত পিঁয়াজখিনি ভাঙি পেলাই দি দিয়া হ'ল যিখিনি কাটি থোৱা পিঁয়াজ আছিলে ভাঙি পেলাই দি দিলোঁ ইয়াৰ পিছত আমি মাছখিনি ইয়াত দিয়া হৈছে মাছ কেইপিচ মাত্ৰ 4 পিচ মানুহ বেছি নাই আমাৰ ঘৰত 4জন মানুহৰ কাৰণে 4 পিচ মাছ আমি সংমিশ্ৰণখিনিত মিলাই দিবলৈ চেষ্টা কৰিছোঁ এতিয়া আধা ঘণ্টামান আমি ফ্ৰিজত ৰাখি থ'ম এতিয়া আমি আহিলোঁ কলপাতলৈ কলপাত কেইখিলা জুই নোহোৱা হেতুকে আমি আৰ্টিফিচিয়েলকৈ গেছতে গৰম কৰি লৈছোঁ মানে গৰম কৰি ল'লে আছে কলপাতখিলা আচলতে জাপিবলৈ ভাল হয় সেইকাৰণে আমি গেছতে গৰম কৰি লৈছোঁ জুইত কৰিলে তাৰ সোৱাদটো বেলেগ হয় আৰু গেছত কৰিলে অলপ বেলেগ হয় এতিয়া আমি মেৰিনেট কৰি থোৱা সংমিশ্ৰণখিনি ফ্ৰিজৰ পৰা উলিয়ালোঁ আৰু এখন এখনকৈ পাতত দি পেলাই বান্ধিবলৈ চেষ্টা কৰিছোঁ এখন হৈ গৈছে এতিয়া পুনৰ আমি দ্বিতীয়খনলৈ আহিছোঁ ঠিক এনেদৰেই
বাকীখিনিও আমি এনেকৈ কলপাতত বান্ধি ল'ম, মাছ আৰু বাকী আদা নহৰু আৰু ধনিয়াৰ সংমিশ্ৰণখিনি। একচুৱেলি এতিয়া এই টাৱাখন গেছত অলপ সময় আপুনি গৰম কৰি ল'ব লাগিব। গৰম হোৱাৰ পিছত যেতিয়া ভালদৰে গৰম হ'ব তেতিয়া আপোনালোকে তাতে সৰিয়হৰ তেল দিব লাগিব, দি পেলাই এনেদৰে লৰাব লাগিব। এতিয়া তাৰ ওপৰত এটা এটা কৰি কলপাতৰ বান্ধি থোৱা মাছৰ সংমিশ্ৰণখিনি আমি দি দিছোঁ। তাৰপিছত আমি কৰিম কি, একচুৱেলি চিমত দিম, গেছৰ জুইটো আমি চিমত দি ৰাখিম আৰু আধা ঘণ্টা 40 মিনিট সময়, যিমান সময় লাগে আৰু আমি সিজিবলৈ দিম ভাপত। আপোনালোকে মাজে মাজে লৰাব লাগিব, নহ'লে তলত ধৰি যোৱা খুব চান্স থাকে। গতিকে আমাৰ মাছ কলপাতত দিয়া প্ৰায় সিজি গৈছে আৰু। তো কণ্টেক সময়ৰ পিছতে আমি আজি দুপৰীয়া আহাৰ অসমীয়া জুতিৰে গ্ৰহণ কৰিম। পাতত দিয়া মাছৰ লগত সংগ দিব বিলাহী পোৰাৰ চাটনি। বিলাহী দেখাইছোঁ মই আপোনালোকক, এয়া বিলাহী পোৰাৰ যিটো চাটনি ইতিমধ্যে আমাৰ হৈ গৈছে, সেইটো আপোনালোকক আৰম্ভণিৰ পৰা নেদেখালোঁ আৰু। গতিকে আজি দুপৰীয়া আহাৰ আমি কেনেদৰে খাম আপোনালোকক দেখাব লাগিব, আৰু তৃপ্তি হৈছে নাই খোৱাৰ পিছতে আপোনালোকক ক'ব পাৰিম যে তৃপ্তি হৈছে নাই। দুপৰীয়া খাদ্য ইতিমধ্যে যোগাৰ হৈ গৈছে। কোমোৰাৰ চব্জি, কোমোৰাৰ অলপ ভাজি, লগত বিলাহীৰ চাটনি, ভাত আৰু মাছ পাতত দিয়া, লগতে সৈতে আজি মোৰ দুপৰীয়াৰ খাদ্য। বেছি বস্তু নাই, অলপ বস্তু। মাছটো মই খুলিছোঁ, মই দেখাম। এয়া দেখা পাইছে। গতিকে বন্ধুসকল, এতিয়া খাম মই। খোৱাৰ পিছতে মই আপোনালোকক জনাম টেষ্ট হৈছে কি নাই। বন্ধুসকল, খাবলৈ চেষ্টা কৰিছোঁ। পাতত দিয়া মাছ, খুব ধুনীয়া হৈছে, বহুত টেষ্টি হৈছে, বহুত ধুনীয়া লাগিছে। গতিকে আপোনালোকেও বনাই মেলি খাবচোন। থলুৱা জুতি অসমীয়া খাদ্য ঘৰতে বনাই খাব পাৰি। গতিকে খাই চাব, বহুত ধুনীয়া লাগিছে, বহুত মস্ত লাগিছে। ধন্যবাদ। নতুন এটা ভিডিঅ'লৈ মই আহি আছোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।